মেইন গুৱাহাটী হয়। ইয়াত কিয় আহিছে? ইয়াত আহিছিলোঁ মানে কেৰেলাৰ পৰা এইটো দুটা আছামী আছিল তো মোৰ বৰৰ দাদাক মানে মাৰ্ডাৰ কৰিছে। কিমান দিন আগত? এইটো 8 মাহ হৈ গ'ল, নৱেম্বৰ 15 তাৰিখৰ। কোনে কোনে মাৰিছে? এইটো ধৰাৰ পিছত মানে সিহঁতৰ কৈছে 5টা মানুহ আছে, তো দুটাক ধৰিছিলোঁ। কি নাম? একটাৰ নাম হৈছে ৰছিদ আলী আৰু একটা শুকুৰ আলী। ক'ত ধৰিলে? এইটো কেৰেলা এইটো আলুৱা পৰা ধৰিছিলোঁ। পুলিচে ধৰিছিল? ধৰাই দিছিলোঁ আমি, পুলিচ ইয়াৰ পৰা নাগালেণ্ডৰ পৰা মই পুলিচ লৈ গৈছিলোঁ। আচ্ছা, তাৰপিছত কি হ'ল? ধৰি কেনে ইয়াৰ পৰা এইটো যোনটো ইয়াৰ এইটো কি ষ্টেচন কয়, গোসাইগাঁও যে ইয়াত ক্ৰচিং আছিল, তো ট্ৰেইনটো ৰখাই দিছে। ৰখাৰ পিছত যেতিয়া ৰানিং হৈছে এইটো টাইমত মানে নামি পৰিছে লাভ দি পেলাই। এই হেণ্ডকাপ লগাইছে ইয়াৰ এইটো নামি ফালে হাত মানে ই কৰি ওলাই দিছে। নাগালেণ্ড পুলিচে লগত নাছিল? আছিল, দুটা চাৰ্টিত আছিল। কি কৰিলে ইহঁতে? সিহঁতে লাভ দিয়া নাই। আচ্ছা, ইহঁতে নামি খুলি দৌৰিলে? কোনফালে দৌৰিছে? এইটো চাইডত নামিছে। হয় নেকি? কেইজন আছিল? মানুহ দুটা আছিল। কি নাম? একটা শুকুৰ আলী হয়, একটা ৰছিদ হয়। তেওঁলোকে যে হত্যা কৰিছিলে এই মানুহজনৰ নাম কি আছিল? আপোনাৰ ভাই? মোৰ ভাইৰ নাম? দাদাৰ নাম কি আছিল? আইনুদ্দিন আলী। কি কৰে তেওঁ? এইটো ইটা বাটাৰ চৰ্দাৰ আছিল। ক'ত মাৰিছিল তাক? এইটো নিফানি। কিমান দিন পিছত ধৰা পৰিছে? কিমান 8 মাহ পিছত ধৰা পৰিছে। এতিয়া আপোনালোকে কি বিচাৰিছে? এতিয়া কি বিচাৰিম, যিটো আইনত যিটো হয়। এইটো কেবিলিটিটো কাৰ? পুলিচৰ নেকি? এইটো কেনেকা কম, মই জেনেৰেলত আছিলোঁ আৰু সিহঁতৰ আছিলোঁ AC ৰুমত আছিলোঁ। আচ্ছা, এই লগত কি সম্পৰ্ক আছিল বা? একো সম্পৰ্ক নাই, মানে আগৰ পৰা একেই গাঁৱত আছিলোঁ। আচ্ছা, একো কিবা কি কাৰণ মাৰিছিল? পইচা লেনা দেনা আছিল। তাৰপিছত পলাই গৈছোঁ, কেৰেলাত আছিলোঁ। কিমানজন জড়িত আছে? 5জন বুলি ক'লে। ধৰাৰ পিছতে পুলিচে সুধিছিলে, তো 5জন বুলি কৈছে। কেনেকৈ সিহঁতে কৈছে মদু খাইছে, মদু খোৱাৰ পিছত মানে 5জন মিলি পেলাই মাৰিছে। মই ইয়াত খাৰা হৈ আছিলোঁ ন, মই দেখিছোঁ যে ট্ৰেইনৰ পৰা লাভ দি 2টা মানুহ নামি আছে। নামিখিনি ইয়াৰ পৰা আহিলে আৰু ইয়াৰ পৰা চিধা লাভ দৌৰি ফেলে আহিখিনি স্কুলৰ পৰা মই আৰু দেখা নাই। কেইজন? 2জন মানুহ আছিল। মই আৰু সুধিছিলোঁ যে ক'ত যাই আছে, একো কোৱা নাই, চিধা দৌৰি আছে। কেইজন? 2জন মানুহ। ক'ৰ পৰা নামিছিল? ট্ৰেইনৰ পৰা নামিছে। হয় নেকি? ইফালে আহিছে? এই স্কুলৰ ফালে আহিছে, তাৰপিছত আৰু দেখা নাই।